নমস্কাৰ, মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ খবৰ কেনে? মোৰ খবৰ ভাল, আশা কৰোঁ আপোনালোকৰো ভালেই। আজি মই মাহীহঁতৰ ঘৰত আহিলোঁ। মাহী মানে মোৰ শাহুমাৰ মাজুটো ভনীয়েকৰ ঘৰত আহিলোঁ। আৰু মই কিবা অসুবিধাত ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিব নোৱাৰিলোঁ, সেইকাৰণে মাহীহঁতৰ ঘৰৰ পৰাই আৰম্ভ কৰিলোঁ। আৰু আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাব। আৰু বলকতে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মাহীহঁতৰ ঘৰত এই সোমাই ফুল দেখিছে, মই নাম নাজানো ফুলকেইডালৰ, এইটো দেখিছে সেই টেমাটোত ৰুই থোৱাডাল পদ্মাৰ গছ। আৰু এতিয়া পদ্মা হাবলা আৰু এতিয়া মাহীহঁতৰ ঘৰত যাওঁ ওলাওক। এনেকৈ গৈ এইটো মাই খেতিত মাৰিব, সাৰ মাৰিব। আৰু এই ঘৰৰ ভিতৰত সোমালোঁ। এইটো মাহী আৰু মাইঠাত চাহ দিলে আমাক। গা ধুই আছে এই গিলাচটোৰ পানী দি। ইমান গৰম, কি কৰোঁ, বহিছোঁ গোটেইকেইটাই। নমস্কাৰ দিয়া কোৱা, টাটা দি দিয়া, চুম দি দিয়া তা, নমস্কাৰ দি দিয়া, নমস্কাৰ চুম দি দিয়া তা, নমস্কাৰ দি দিয়া একবাৰ, নমস্কাৰ। পানীৰ বাগান ইমান গৰম, লাইন নাই, কাটিত বহি দিছোঁ। লাইনটো অহা যোৱা কালিৰ পৰা নাই না, কালিৰ পৰা আহিলাম ন পহিদিনাৰ পৰা। আমাৰ তাতো পহিদিনাৰ পৰাই নাই। আমাৰ এই গিলাচটোৰ পানী দি গা ধুই আছে। ইয়া এই গিলাচটোৰ পানী দি এই গা ধুই আছে। ভালে বাই গৰম দিছে, এই আমাৰ মাহীৰ মুনুই আঞ্জা জগাল কৰি আছে। আৰু আদা নহৰু খুন্দি আছে মুনুই, মাহী আলু কাটি আছে। এতিয়া পুৰা কাম কৰিছোঁ দা, চাই কৰাইত মাহী ৰঙালু মাছে আঞ্জা বনাইছে। এতিয়া এইটো এবাৰ দেখিছেনে বাপৰে, মাটি খান্দি খান্দি বালা লাৰি লাৰি গাটা কৰি দিছে, ৰং খেলি আছে। এইটো কি কৰিছ তুমি মাটি গলাছ? আৰু মই এতিয়া চাহ বহাই আছোঁ। আগতে চাহ, তাৰপিছতহে বেলেগ বস্তু। আগতে চাহ খাব, তাৰপিছত চাহ নহ'লে চব হৈ যায় মানে। মই চাহ বস্তু আমাৰ মহাই পাৰ বাচি আছে, বাচি আছে বিৰাটল মই। অ' ভাই মই পাৰ নাখাওঁ দক, মোকে নাতে দেখোনে। মহাই বাপা শাক আনছি, মই সেইকাৰণে পাৰ নাখাওঁ বুলিয়ে কৈছোঁ, মোক নাতে না। নাতে চলি কেইটাকে নাতে, আপুনি যিহে পাৰ আনছি। হাৰত লগা হ'লো হাৰত লগা মানে বেছিকে খাই না মাহী। এতিয়া আমাৰ মাংস ৰেডি হৈ গ'ল, এতিয়া বনাম। মাহী এতিয়া ভাত ভাজি আছে। এতিয়া আমি ভাত খালোঁ।
বাহিৰত আহিলোঁ আৰু মহাও মাহীও খাই আছে খোৱা নাই আমাৰ খোৱা হ'ল আমাৰ মানে মোৰে খোৱা হৈছে একলাই তাহাৰ খোৱা নাই এতিয়া খালোঁ ভাত খালোঁ নামন জিৰাই ঘৰলৈ যাম এতিয়া যাওঁ এতিয়া আমি ঘৰলৈ যাওঁ এতিয়া মই মোৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ বাই বাই এতিয়া মই বিদায় দিলোঁ আপোনালোকৰ পৰা ডাঙৰ মহা এই মহা আহি পেলাক আৰু এতিয়া আমি যাওঁ ঘৰত যাওঁ এতিয়া আমি ঘৰত যাওঁ আপোনালোকৰ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ